নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো টপিক হ'ল যে পাছপোৰ্ট ফটো কেনেকৈ প্ৰিণ্ট কৰিব, প্ৰিণ্ট কৰাৰ ইজি প্ৰচেছ। তেনে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম ফটোশ্বপটো অ'পেন কৰি ল'ব। ফটোশ্বপ অ'পেন কৰাৰ পিছত ফাইলত যাব, ফাইলত গৈ অ'পেনত ক্লিক কৰিব। আপোনাৰ ফটো যোনটো ফল্ডাৰত আছে, যিটো লোকেশ্যনত আছে, আপুনি চিলেক্ট কৰি ফটোটো অ'পেন কৰি ল'ব। ফটোটো অ'পেন কৰাৰ পিছত আপুনি ফটোটো চাইজত কাটি ল'ব। ফটোটো চাইজত কাটিবলৈ আপুনি ক্ৰপ টুলটো ব্যৱহাৰ কৰিব। ক্ৰপ টুলত যাব, ৱাইড ল'ব 3.5, হাইট ল'ব 4 ইঞ্চি, ৰিজল্যুশ্যন ল'ব 300, ৰিজল্যুশ্যন ল'ব 300 লোৱাৰ পিছত ফটোটো ক্ৰপ কৰি দিব। ফটোটো ক্ৰপ কৰাৰ পিছত ফাইলত যাব, ফাইলত গৈ ফটোটো ছেভ কৰি দিব। অ'কে, ছেভ হৈ গ'ল। এতিয়া আমি ফটোটো প্ৰিণ্ট কৰিবলৈ বেলেগ এটা ছফ্টৱেৰ ব্যৱহাৰ কৰিম, যিটো ছফ্টৱেৰে একদম ইজি প্ৰিণ্ট কৰিবলৈ। পাছপোৰ্ট এণ্ড ডাঙৰ ফটো, যি ফটো আপুনি প্ৰিণ্ট কৰে, একদম ইজি প্ৰচেছ। তো ছফ্টৱেৰটো অ'পেন কৰি ল'ব। ছফ্টৱেৰটোৰ নাম হ'ল ফটোস্কেপ। ফটোস্কেপ অ'পেন কৰাৰ লগে লগে আপুনি এনেকুৱা ধৰণৰ মেনু এখন দেখা পাব, যিখন মেনুত আপোনাৰ ভিউ, এডিট, এনিমেট, কম্বাইন বহুত কিবাকিবি কৰিব পাৰিব। আজি আমি প্ৰিণ্টত যাম। প্ৰিণ্টত গৈ আপোনাৰ পৰ্টেল প্ৰিণ্ট এণ্ড থাম্বনেইল প্ৰিণ্ট দুটা অপশ্যন আছে। আপোনাৰ যিটো অপশ্যনত প্ৰিণ্ট কৰিব বিচাৰে, আপোনাৰ নিজৰ চইচৰ কথা। যদি আপুনি থাম্বনেইল প্ৰিণ্টত প্ৰিণ্ট কৰিব বিচাৰে, আপোনাৰ তেতিয়া নিজেই আপুনি নিজৰ মতে বনাই ল'ব পাৰে। যদি পৰ্টেল প্ৰিণ্টত প্ৰিণ্ট কৰিব বিচাৰে, ইয়াত ডিফল্ট আহিব, ছফ্টৱেৰৰ লগত যিটো চাইজত প্ৰিণ্ট আহে সেইটো চাইজতে প্ৰিণ্ট কৰিব পাৰিব। থাম্বনেইল প্ৰিণ্টত আপুনি নিজে বনাই ল'ব পাৰিব, যিমান কপি ফটো দৰকাৰ হয়, আপোনাৰ যিমানটো চাইজত দৰকাৰ হয় সিমানটো চাইজত আপুনি বনাই ল'ব পাৰিব। থাম্বনেইল প্ৰিণ্টত গৈ আপোনাৰ প্ৰিণ্ট ছেটআপটো মিলাব পাৰে। প্ৰিণ্ট ছেটআপটোত আপোনাৰ আহি যাব, প্ৰিণ্টাৰ আপুনি কি ব্যৱহাৰ কৰে ইয়াত শ্ব' কৰিব। যদি প্ৰিণ্টাৰ আপোনাৰ ইনষ্টল আছে, শ্ব' কৰিব, যিটো প্ৰিণ্টাৰ আপুনি ইউজ কৰে। শ্ব' কৰাৰ পিছত প্ৰপাৰ্টিছত যাব। প্ৰপাৰ্টিছত যোৱাৰ পিছত আপোনাৰ পেপাৰটো চিলেক্ট কৰিব, যিটো পেপাৰ আপুনি ফটো উলিয়াব বিচাৰে। 4x6, A4, যিটো চাইজত আপুনি উলিয়াব বিচাৰে, A4, 4x6। আৰু পেপাৰ টাইপ, যিটো পেপাৰ টাইপ হ'ল আপোনাৰ গ্লছী, যদি ফটো পেপাৰ ইউজ কৰে। যদি আপোনাৰ প্লেন পেপাৰ ইউজ কৰে, প্লেন পেপাৰ দিব পাৰে। যদি আপোনাৰ গ্লছী পেপাৰ ইউজ কৰে, গ্লছী দিব। আৰু কোৱালিটি ষ্টেণ্ডাৰ্ড হাই হ'লে ষ্টেণ্ডাৰ্ডকৈ অলপ ভাল হ'ব, সেইটো কাৰণে হাই ব্যৱহাৰ কৰিব পাৰে। আৰু প্ৰিণ্টৰ আগত আপুনি প্ৰিভিউটো যদি চাব বিচাৰে ফটোটো কেনেকৈ প্ৰিণ্ট হ'ব, তো প্ৰিণ্ট প্ৰিভিউত ক্লিক কৰিব পাৰে। প্ৰিণ্ট প্ৰিভিউত ক্লিক কৰাৰ পিছত অ'কে কৰি দিব। অ'কে, A4 চাইজত যদি লয়, আপুনি ৰ' দিব 7 আৰু কলম দিব 6। তেতিয়া আপোনাৰ পাছপোৰ্ট ফটো চাইজত ওলাই যাব। ফটোটো চিলেক্ট কৰি ল'ব। আপোনাৰ ফটো কেইটা কপি লাগে ইয়াতে চিলেক্ট কৰিব, Ctrl+C টিপিব, কপি হৈ যাব। Ctrl+V হ'লে পেষ্ট হৈ যাব। আপোনাৰ যেইটা কপি লাগে পেষ্ট কৰি দিব, Ctrl+V। পেষ্ট কৰাৰ পিছত আপুনি প্ৰিণ্ট অপশ্যনত যাব। প্ৰিণ্টত গৈ আপুনি প্ৰিণ্ট কৰি দিব পাৰিব। প্ৰিণ্টত গৈ প্ৰিণ্ট কৰি দিলে হ'ল। আপোনাৰ প্ৰিণ্টাৰ যদি কানেক্ট থাকে, প্ৰিণ্ট হৈ যাব। এতিয়া মই যিহেতু প্ৰিণ্ট নকৰোঁ, অ'কে। এতিয়া ছফ্টৱেৰটো ক'ত পাব আপুনি? এই ছফ্টৱেৰটো পাব আপুনি গুগলতে পাই যাব। বেছি ফাইলটো ডাঙৰ ফাইলৰ নহয়, অনলি 20.5 MB মানৰ হয়। গুগলত গৈ চাৰ্চ কৰিব ফটোস্কেপ ডাউনলোড চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপুনি ইয়াত তলতে লিংক এটা পাব, যিটো লিংকত লিখা থাকিব আপোনাৰ ফটোস্কেপ ডাউনলোড 2021 লেটেষ্ট ভাৰ্চন। ইয়াতে ক্লিক কৰিব। ইয়াতে আপোনাৰ ডাউনলোড অপশ্যনটো পাই যাব। মই ডাউনলোড নকৰোঁ, যিহেতু মোৰ ডাউনলোড কৰা আছে। তো আৰু এই ছফ্টৱেৰটো যদি আপুনি ডাউনলোড কৰিব বিচাৰে, মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক পাব, তাতো গৈ আপুনি ডাইৰেক্ট ডাউনলোড কৰিব পাৰিব।
যদি ভিডিঅ'টি চাই ভাল পালে লাইক এটা কৰিব, চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব এনেধৰণৰ ভিডিঅ' ডেইলি পাই থাকিবলৈ। আৰু কিবা সুধিব লগা থাকিলে কমেণ্ট বক্সত সুধিব পাৰিব। আজিলৈ ইমানেই, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।